হেল্ল' ফ্ৰেণ্ড, নমিতা এণ্ড নিধি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত মই শ্বেয়াৰ কৰিব লৈছোঁ হাঁহ মাংসৰ শুকান চব্জিৰ ৰেচিপি। গতিকে মই ভিডিঅ'ৰ মাজে মাজে কৈ যাম মই কাৰ কাৰণে এইটো বনাইছোঁ আৰু আজিৰ ডিছত কি কি আছে এই সকলোবোৰ কৈ যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মই ভিডিঅ'ৰ মাজে মাজে সেই সকলোবোৰ কৈ যাম, নহ'লে ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ যাব। আৰু গতিকে এতিয়া পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো মাংস কাটি ৰেডি হৈ গ'ল। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতকৈ সৰুও কৰিব পাৰে। তাৰপিছত মই ৰেডি কৰিছোঁ ইয়াতে কটা পিঁয়াজ আৰু হালধি, মছলা, তেল, তাৰপিছত লগতে আদা, নহৰু আৰু পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তাত মই তেল দি দিছোঁ আৰু এতিয়া তেল গৰম হোৱাৰ পিছত মই পিঁয়াজ দি দিম। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত মাংস দি দিম। আমাৰ ঘৰলৈ বাইদেউ আৰু ছোৱালীজনী আহিছে আৰু সেইকাৰণে আগতে এদিন মই এনেকৈ বনাই খুৱাইছিলোঁ। তাৰপিছত এবাৰ ছোৱালীজনীয়ে আহিয়ে মোক কৈছে যে মাহী, তুমি বোলে সেই আগতে মোক এদিন বনাই খুৱাইছিলা যে, তেনেকৈ বনাই দিবা বুলি কোৱাত মই আকৌ আজি এইটো এনেকৈ শুকানকৈ ভাজি বনাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যদি মোৰ ইয়াত বনোৱা যদি কিবা থাকি গৈছে তেতিয়াহ'লে আপোনালোকেও মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়া মই নতুন কথা শিকিব পাৰিম। তাৰপিছত মই এতিয়া ইয়াত হালধি, মছলা এই সকলোবোৰ দি দিছোঁ। মই শুকান ভাজি বনালে প্ৰথমতেই তেলত নহৰু আদাৰ পেষ্টটো দি নিদিওঁ। মানে যিকোনো মাংসৰ শুকান ভাজি বনালে মই প্ৰথমে পিঁয়াজ দি তাৰপিছত হালধি আৰু মছলা দি এনেকৈ 5-10 মিনিটমান এনেকৈ থৈ দিওঁ। তাৰপিছতহে পেষ্টখিনি দিওঁ। আপোনালোকে কোনটো ছিষ্টেমত বনাই বা কেনেধৰণে বনাই মোক জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। এতিয়া এনেকৈ 5-10 মিনিটমান আমি বনোৱাৰ পিছত এনেকৈ যেতিয়া আমি ভাজি থাকোঁ তেতিয়া হালধি, মছলা, তেল মাংসত ধুনীয়াকৈ মিলি যায় আৰু তেতিয়া কালাৰটো দেখিবলৈ ধুনীয়া হয়। আপোনালোকে কালাৰ মন কৰিব, বহুত ধুনীয়া হয়। এনেকৈ ভাজি যেতিয়া আমি পিছত নহৰু আৰু পেষ্ট দিলে তেতিয়া খাবলৈ বহুত টেষ্টি হয়। যদি আপোনালোকে এনেকৈ কৰা নাই তেতিয়াহ'লে এনেকৈ এবাৰ বনাই চাব আৰু আপোনালোকে কেনেধৰণে বনায় সেইটোও মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়া ভাল পাম। এতিয়া অলপ সময় মই ঢাকনিৰে ঢাকি দিছোঁ আৰু এনেকৈয়ে 10 মিনিটমান সিজোৱাৰ পিছত এতিয়া মই পেষ্টখিনি ইয়াত দি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এইটো এতিয়া পেষ্ট দিয়াৰ পিছত ইয়াত মিশ্ৰণটো এনেকুৱা হৈছে, কাৰণ পেষ্ট আমি বনাওঁতে যেতিয়া মিক্সিত পিছোঁ তেতিয়া আমি পানী দিওঁৱেই তাত, সেইকাৰণে এতিয়া পানী নিদিলেও হ'ব আৰু মাংসৰ পৰাও তেল ওলাইছে যথেষ্ট। মই কিমান জুইত বনাইছোঁ আপোনালোকে দেখা পাইছে ইয়াত। এনেকৈ মই 40 মিনিটমান সিজালোঁ। তাৰপিছত এতিয়া জুই একেবাৰে কম কৰি দিলোঁ আৰু এতিয়া মই এনেকৈ ঢাকি 10 মিনিটমান ৰাখি থ'ম। তাৰপিছত এইটো মোৰ এতিয়া ৰেডি হৈ গ'ল। এইটো ধুনীয়াকৈ এতিয়া সিজি গ'ল। আৰু ঘৰৰ যদি সকলো মানুহেই জ্বলা খায় তেতিয়াহ'লে আপোনালোকে জলকীয়া প্ৰথমেই দিব পাৰিব, কিন্তু মই নিধিৰ কাৰণে এপিচমান উলিয়াই থ'ম কাৰণে এইটো জ্বলা লগোৱা নাছিলোঁ। এতিয়া ইয়াত মই দি দিছোঁ আমাৰ ঘৰতে বনোৱা জলকীয়া গুড়ি। ঘৰত জলকীয়া শুকাই মেলি মিক্সিত পিচি লৈছোঁ। তাৰপিছত সেইটো দি দিলোঁ। এতিয়া আৰু মই 10 মিনিটমান এনেকৈয়ে কম জুইত ঢাকি ৰাখিম। গতিকে মোৰ হাঁহ মাংসৰ ৰেচিপি ইমানতে কমপ্লিট হ'ল আৰু ইয়াৰ পিছত কি কি কৰিছোঁ আজি ডিছত মই আপোনালোকক দেখুৱাই যাম।
বাইদেৱে হাঁহ মাংস নাখায় কাৰণে মই বাইদেউৰ কাৰণে কণী বইল কৰি দিছোঁ। মই এনেকুৱা ঘি টেমাতে কণী বইল কৰোঁ এইটো, সেইকাৰণে নিধিয়ে এইটো ঘি টেমা দেখিলে কণী খাম বুলি কয়, কাৰণ তাই ইয়াতে মই বইল কৰা দেখি আহিছে যে। তাৰপিছত এইফালে মোৰ দাইল ৰেডি হৈ গ'ল, আৰু এনেই হাঁহ মাংসত বহুত তেল হোৱাৰ কাৰণে মই ইয়াত তেল দিয়া নাই দাইলত, বইল নিচিনা বনাইছোঁ যদিও গোন্ধ স্মেলটো অলপ ভাল আহিবৰ কাৰণে ঘি অলপ এড কৰি দিলোঁ। তাৰপিছত এনেকৈ মোৰ দাইল ৰেডি হৈ গ'ল। এতিয়া মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। দাইল এতিয়া মই বউল এটাত উলিয়াই ল'লোঁ, আৰু আজি মই আপোনালোকক এটা নতুন বস্তু দেখুৱাম। এইটো ডিছ প্লেট মই কিনিছিলোঁ নতুনকৈ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইটো ইয়াৰ ছাইডৰ এইটো চিলভাৰ কালাৰটো বহুত ধুনীয়াকৈ শ্বাইনিং কৰে, কিন্তু ভিডিঅ'ত ইমান ভালকৈ দেখা নাই যেনিবা এইটো। গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।